Hello সকল MD Assamese TV লৈ আপোনালোকক স্বাগতম জনাইছো আজি ভিডিঅ'টোত মই লৈ আহিছো চিকেন মাঞ্চুৰিয়ান ৰেচিপি এই ৰেচিপিটো খাবলৈ বিৰাটেই টেষ্টি হয় কাৰণ ইয়াত চিকেনৰ অলপমান জ্বলা মিঠা আৰু টেঙা ফ্লেভাৰ থাকে আৰু এইদৰে যদি চিকেনটো বনাই খাবলৈও বিৰাট সফট হয় আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন নিশ্চয় খাই ভাল পাব লগতে ৰেচিপিটো যদি ভাল পায় তেন্তে লাইক আৰু কমেন্ট কৰি দিব মোৰ চেনেলত যদি নতুন কোনবা আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশন বেলটো প্ৰেছ কৰি দিব যাতে আহিবলগা সকলো ভিডিঅ' নটিফিকেশন পাই থাকে লগতে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজটো ফলো কৰি ল'ব মোক যাতে মোৰ প্ৰতিটো আপডেট পাই থাকে তেন্তে আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক চিকেন মাঞ্চুৰিয়ান বনাবলৈ মই 250 গ্ৰাম মান জোখৰ boneless চিকেন লৈছো চিকেনৰ ব্ৰেষ্ট অংশ লৈছো এইখিনি এতিয়া মই সৰু সৰুকৈ সমান সাইজত কাটি লম সমান সাইজত কাটি ললে বেছি ভাল সকলো পিস সমানতে হিজে নহলে কেতিয়াবা কিছুমান পিস ডাঙৰ হৈ থাকিলে অলপমান হিজিবলৈ বেছি টাইম লাগে এই আসক চিকেন পিসখিনি কটা হৈ গল চিকেন মাঞ্চুৰিয়ান বনাবলৈ আমাক অলপমান জালুকৰ গুৰি লাগিব অলপমান আদা নহৰু পেষ্ট লাগিব আৰু অলপমান আদা নহৰু মই সৰু সৰুকৈ কাটি লৈছো আৰু তিনটা পিয়াজ লৈছো মিডিয়াম সাইজৰ এইটাৰ পাল্প উলিয়াই লম মই দুটা মিডিয়াম সাইজৰ ক্যাপসিকাম এইদৰে কাটি লৈছো কাশ্মীৰ মিৰ্চ পাউডাৰ এচামুচ লৈছো নিমখ লৈছো কেঁচা জলকীয়া তিনটা লৈছো আৰু অলপমান চেনি লৈছো কৰ্ণফ্লোৰ পাউডাৰ 4 চামুচ মান জোখত লৈছো 3 চামুচ মান জোখত ময়দা লৈছো 2 চামুচৰ জোখত সয়া সস লৈছো 2 চামুচ মান টমেটো সস লৈছো আৰু 2 চামুচ মান ভিনেগাৰ লৈছো লগতে আৰু আমাক দৰকাৰ হ'ব এটা কণী এতিয়া চিকেনখিনি মেৰিনেট কৰি লম মেৰিনেট কৰিবৰ কাৰণে প্ৰথমে আদা নহৰু পেষ্টটো দি লৈছো জালুকৰ গুৰি দিছো আৰু নিমখ অলপ এড কৰি দিছো আৰু লগতে কাশ্মীৰ মিৰ্চ পাউডাৰ অকনো দি দিছো এইখিনি ভালদৰে প্ৰথমতে মিক্স কৰি লম লগতে সয়া সস এচামুচ দিছো আৰু কণীটো ভাঙি দিছো লগতে এতিয়া কৰ্ণফ্লোৰ পাউডাৰখিনি এড কৰি দিছো আৰু ময়দাখিনিও দি দিছো এই ডিশটোত মেৰিনেশনটো খুব দৰকাৰ মেৰিনেশন কৰিলেহে চিকেনৰ আসল টেষ্টটো হয় আৰু চিকেনখিনিও বেছি সফট হৈ যায় ভিনেগাৰ চামুচ এড কৰি দিছো যাতে মাংসটো আৰু বেছি সফট হৈ যায় এইখিনি মই ফ্ৰিজত 1 ঘণ্টা মানৰ কাৰণে ৰাখি দিম ফ্ৰিজত থলে বেছি ভাল কোটিং বিলাক ভালদৰে লাগি ধৰে এতিয়া মই পিয়াজ তিনটাৰ পাল্প বিলাক উলিয়াই লম এয়া পাল্প উলিওৱা হৈ গল এতিয়া মই কেৰাহী গৰম হ'বলৈ দিছো ৰিফাইন্ড অইল দিছো কেৰাহীত এই ডিশটো বনাবলৈ আপোনালোকে মিঠা তেল ইউজ নকৰিব অলিভ অইল ইউজ কৰিব পাৰে এতিয়া মই চিকেনখিনি ফ্ৰাই কৰিম ইয়াত চিকেনখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম এইদৰে ফ্ৰাই কৰাৰ পিছতো আপোনালোকে চিকেনবোৰ খাব পাৰে বিৰাটেই ক্ৰিস্পি হয় খাবলৈ আৰু সফট হয় হৈ গৈছে চিকেনখিনি গোল্ডেন ব্ৰাউন এতিয়া মই তেলৰ পৰা তুলি লৈছো এতিয়া সেই একেখিনি তেলতে মই আদা নহৰু যিখিনি মিহিকে কাটি লৈছো সেইখিনি দি দিছো এইখিনি কেঁচা গন্ধটো নাইকিয়া হ'বলৈ দিম লগতে এতিয়া কেঁচা জলকীয়া তিনটাও দি দিছো সৰুকৈ কাটি আৰু দিছো পিয়াজৰ পাল্পখিনি এতিয়া ক্যাপসিকামখিনিও এড কৰি দিছো এই ডিশটোত আপোনালোকে স্প্ৰিং অনিয়ন যদি ইউজ কৰিব পাৰে তেতিয়া বেছি ভাল এতিয়া মই জালুকৰ গুৰি এড কৰি দিছো পিয়াজখিনি আৰু ক্যাপসিকামখিনি সফট হোৱালৈকে সিজাই থাকিম এইদৰে সফট হৈ যোৱাৰ পিছত অলপমান সয়া সস এড কৰি দিছো লগতে টমেটো সসখিনিও দি দিছো আৰু অলপমান নিমখ এড কৰি দিছো নিমখ বহুত বেছি ইউজ নাই কৰা কাৰণ সয়া সসত যেহেতু অলপমান নিমখ থাকে এতিয়া মই অলপমান কৰ্ণফ্লোৰ পাউডাৰ পানী লগত গুলি লৈছিলো সেইখিনি এড কৰি দিছো আৰু লগতে অলপমান চেনি এড কৰি দিছো এই ডিশটো খাবলৈ বিৰাটেই টেষ্টি হয় যেহেতু অকণমান টেঙা ফ্লেভাৰ অকণমান মিঠা ফ্লেভাৰ আৰু অলপমান জ্বলা ফ্লেভাৰ থাকে এই ডিশটোত ডাঠ হৈ আহিছে সেইকাৰণে মই অলপমান পানী দি দিছো এই ডিশটোত সাধাৰণতে চিকেন ষ্টক ব্যৱহাৰ কৰে কিন্তু মোৰ ওচৰত এভেইলেবল নাছিল কাৰণে মই পানী ইউজ কৰিছো এতিয়া মই চিকেন পিচখিনি দি দিছো চিকেন ষ্টক মানে আসলতে চিকেন বইল কৰা পানীটো হয় তাৰ লগত আপোনালোকে নিজৰ ইচ্ছামতে
জালুকৰ গুড়ি আৰু নহৰু পিঁয়াজ এইবোৰ এড কৰি দিব পাৰে। এটা উতল আহিবলৈ দিছোঁ। এয়া চাওক হৈ গৈছে আমাৰ চিকেন মাঞ্চুৰিয়ান ৰেডি। মোৰ কিন্তু দেখিয়ে লোভ লাগিছে, আপোনালোকৰ লাগিছেনে বাৰু? এতিয়া মই বাতি এটা ছাৰ্ভ কৰি লৈছোঁ। এই ডিছটো বহুত ইজি হয়, আপোনালোকে ঘৰত নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু ট্ৰাই কৰি কিন্তু মোক জনাবলৈ নাপাহৰিব।